নমস্কাৰ সকলোকে আৰু আজি মই ৰাতিপুৱাই আপোনালোকক মই মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মানে কি আৰু মা আৰু মই মানে মন গ'ল কচু খাবলৈ। সেইকাৰণে দুইজনী এয়া বাৰীলৈ আহি কচু বুটলি লাগি গ'লোঁ দেই। কচু মানে মায়ে বুটলিলে আৰু মই চাই থাকিলোঁ। মানে কচুখিনি আনি মায়ে মোৰ হাততে দিলে। মায়ে ক'লে বোলে আৰু কেইডালমান কচু কাটি আনোগৈ। মই বোলো ঠিক আছে যাওক তেনেহ'লে। এয়া দেখিছে ন কচু আনি মায়ে কুটাত লাগিলে। তাৰপাছতে মায়ে কচু কুটি থাকে মানে মই বোলো বিলাহী ৰচুন এইবিলাককে ৰেডি কৰোঁ। বিলাহী মাত্ৰ দুটা মানে যোৱাকালি আনি থোৱা আছিলে, বিলাহী দুটাও দি দিলোঁ। বিলাহী ৰচুন জলকীয়া এইবিলাক সকলো মানে আদা ৰচুন পেষ্ট এনেকৈ একেলগে মানে তেলতে ভাজি ল'লোঁ পিঁয়াজ দি। তাৰপিছত কচুখিনি এনেকৈ লৰাই থাকিলোঁ। লৰাই অকণমান নিমখ দি দিলোঁ। নিমখ দিয়াৰ পাছতে কচুখিনি ঢাক মাৰি দিলোঁ। এয়া দেখিছে ঢাকন খুলি কচু গলিবলৈ ধৰিলে। তাৰপাছতে অকণমান জিৰা পাউডাৰ দি দিলোঁ। এতিয়া মই এইখিনি আকৌ ঢাকি দিলোঁ। এতিয়া এয়া কচু গলিছেই আৰু অলপ মানে কচুখিনি সিজিলে আধা আধি আৰু অলপ আছেগৈ আৰু এয়া কচু অলপ আৰু অকণমান থকা পেলাই পানী অকণমানো দি দিলোঁ। কচুখিনি মানে জ্বলা দি বনাইছিলোঁ। এয়া কচু হৈয়ে গ'ল। হৈ যোৱাৰ পাছতে ইয়াত মই এতিয়া অকণমান নেমু ৰস চেপি দিম দেই। মানে তেতিয়া অলপ মানে কচু মানে ডিঙিত মানে খজুৱতিটো নাথাকে আৰু এয়া নেমু চেপি দিলোঁ। তাৰ মাজতে আকৌ একাপ চাহো খাই ল'লোঁ। মায়ে ক'লে বোলে চাহ অকণমানকে খাই লওক, লগতে আৰু এয়া চটপটি চানা। মা আৰু মই চাহ খাই সেই কথা পাতি আছিলোঁ। তাৰপাছতে বোলো কঁঠালগুটি পিটিকাখিনিও ৰেডি কৰি লওঁ। এয়া কঁঠালগুটি কেইটামান পুৰি থোৱা আছিল, বৰ বেছি নাই বাৰু, কেইটামানহে আছিল। কঁঠালগুটিখিনি গিলাচতে অলপ খুন্দি পিনি পিঁয়াজ আৰু আচাৰৰ তেল অকণমান দি ধুনীয়াকৈ এইখিনি সানি ল'লোঁ। সানি পিনি এইখিনি এতিয়া ভাতত বোলো সকলোৱে কাঁহীত অকণমান দি দিওঁ। সেয়া দেখিছেই নহয় আৰু বৰ বেছি নহয় বাৰু কঁঠালগুটি পিটিকা অকণমান। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল দেই।